হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ নিশ্চয় ভাল সকলোৰে। পুনৰবাৰ মই ইখানিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইখানি লাইফষ্টাইলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ৰাতিপুৱাই মই আজি গাড়ীৰ পৰাই ব্লগ এটা আৰম্ভ কৰিছোঁ আৰু আহিছোঁ এফালে। আৰু এতিয়া আহি আমি দিখৌ দলং পাইছোঁহি আৰু চাওকচোন দিখৌৰ পানী কিমান বেছিকৈ বাঢ়িছে। আৰু এয়া আমি এতিয়া পাইছোঁহি শিৱ মন্দিৰৰ ওচৰ, গতিকে গম পাইছেই ক'লৈ আহিছোঁ। যিহেতুকে পবিত্ৰ শাওণ মাহৰ বলবম চলি আছে, আৰম্ভ হৈছে আৰু আমিও আহিলোঁ মন্দিৰত বাবাৰ আশীৰ্বাদ ল'বলৈ। যিহেতুকে শাওণ মাহত প্ৰতি বছৰে আহোঁ বাবাৰ আশীৰ্বাদ ল'বৰ বাবে, আহিলোঁ। আৰু চাওকচোন কিমান বেছি মানুহ হৈ আছে। বহুত ভাল লাগে এই পবিত্ৰ শাওণ মাহটো, হয়নে বাৰু? এতিয়া যাওঁ ব'লক মন্দিৰৰ ভিতৰ ভাগলৈ, গৈ তাতে ধূপ চাকি জ্বলাই শিৱ বাবাৰ আশীৰ্বাদ লওঁ, যাতে সোনকালেই মনৰ আশা বাবাই পূৰণ কৰক আৰু আপোনালোক সকলোৰে যি মনত কামনা আছে অতি সোনকালে যাতে পূৰণ কৰে বাবাই। তাকে ব'লক যাওঁ, সেৱা লওঁ। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা। গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ। একেবাৰে ভিতৰত সোমোৱাটো নহ'ল, কাৰণ দেখিছে কিমান দীঘলীয়া লাইন লাগি আছে আৰু এই মানুহখিনিয়ে দিয়াৰ পাছতহে আমি সোমাব পাৰিম ভিতৰত। তেতিয়ালৈকে বহুত বেছি দেৰি হৈ যাব। গতিকে বাহিৰতে ধূপ চাকি জ্বলালোঁ, বাবাৰ সেৱা ল'লোঁ। খুব ভাল লাগিলে মনটো। আপোনালোকৰ বাৰু ভাল লাগিলেনে? নিশ্চয় ভাল লাগিলে চাগে। যিসকলটো বাবাৰ একান্ত ভক্ত তেওঁলোকেতো নিশ্চয় ভাল পাইছে। গতিকে মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ অলপ হ'লেও ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।